এনেকে আছ তোৰ আজি বেছিয়ে ধুনীয়া লাগিছে পাই হয়নে চেনি দিব আৰম্ভ কৰিলি মতলব কি হা সেইবিলাক বাদ দে আজি মই টিউচন নাযাওঁ ছাৰক কৈ দিবা আজি মোৰ প্ৰগ্ৰেম এটা আছে মনো যাবা দে ঐ কলি আহিছে যা যা তাকে দেই ইয়াতে কি বৰ সদায় সদায় মোৰ বুকুৰে খসানতে ঐ কালি টিউচনত উঠিলি মোক দি দিছো তই নজনাকে ধুনীয়া গান গাই আছে ইমান ধুনীয়া লাগিছে শুনি মই চাইকেলখন থৈ ন খুবনি দিয়ে মৰমৰ জান জুৰি বুকুতে বুৱালি বল যাওঁ সি গ'লেই বল দেখ ভাষা তোমাক দেখি মোৰ জাগে মায়াবী আশা তোমাৰ উশাহতে যে তুমি জানানে তোমাৰ সপোনতে যে বিলীন তুমি বুজানে শুনাচোন কোৱাচোন তোমাৰ লগত অলপ কথা আছিল আহিবা জানো গৈছো তই চিনাকি হ মই যাওঁ মোৰ কাম আছে এই ৰ অলপ দেৰি হ'ব মই যাওঁ ঠিক আছে মই টিউচনলৈ যাওঁতে সদায় তোমাৰ গান শুনো ইমান ভাল লাগে তোমাৰ গানবোৰ শুনি হয় নেকি থেংক ইউ সো মাচ ৱেলকাম আৰু তোমাৰ নামটো মোৰ নামটো অনুৰাধা পিছে গাঁৱত সকলোৱে অনু বুলিয়ে মাতে তুমিও অনু বুলিয়ে মাতিবা ঠিক আছে দিয়া মই লগ পালে তোমাক অনু বুলিয়ে মাতিম ঠিক আছে পিছে তোমাৰ নামটো মোৰ নামটো অনুৰাগ আচ্ছা ঠিক আছে দিয়া তোমাক লগ পাই ভাল লাগিল আৰু মোৰ মানে কাম এটা আছে কেতিয়াবা লগ পাম ঠিক আছে হ'ব ঠিক আছে দিয়া আহিছোঁ ঠিক ভালকৈ কথা পতাই নহ'ল নহয় কালি ছাৰক কৈ দিলি হয় তই কমেই এই তই বৰ বেয়া দেই পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট নাই তই গম পায় কিয় ইণ্টাৰেষ্ট নাথাকিব এতিয়া ফাইনেল পাইছে গম পা যিয়ে পাওক মোৰ পঢ়াৰ প্ৰতি ইণ্টাৰেষ্ট নাই মই ডেন্স কৰিবলৈ মন নাযায় এতিয়াতো কিহত ধান্দা আছে কৈছো না ডেন্স কৰি ভাল পাওঁ মই ডেন্সাই হ'ম আইও দেখি একেবাৰে ডান্সৰ মাষ্টাৰটো ওলাবলৈ আহিছে তইনো এনে ক'ত চান্স পাবি চেহেৰাটো দেখিছ নাই চেহেৰা নালাগে ডেন্স কৰিবলৈ বল এতিয়া বল নকবি আজি খাব জোখ ৰ কাইলৈ টিউচন নাই নহয় মই ফুৰিব যাম মই কাইলৈ নোৱাৰিম কেলৈ নোৱাৰো কাইলৈ তই কাইলৈ বেলেগ কাৰোবাক লৈ যাবি তোৰ অবিহনে মোৰ কোন আছে বই না মই কি জানো মোক কিন্তু কাইলৈ বহুত ডাঙৰ ইম্পৰ্টেণ্ট কাম এটা আছে আৰে তোৰনো কি ইম্পৰ্টেণ্ট কাম আছে কাইলৈ খুঁজে খুঁজে থাকিব মৰম বুকু কঁপিছে তোমাকে দেখি অনুৰাগা নোকোৱা তোমাক কথা এটা সুধো সোধাচোন তুমি যে ইমান ধুনীয়া গান গোৱা তুমি কিবা প্ৰগ্ৰেমত নোযোৱা কিয় আগতে এটা দুটা প্ৰগ্ৰেম কৰিছোঁ এতিয়া গাই আছোঁ আৰু পাছলৈ কি হয় নাজানো খালি যাবা আকৌ ইমান ভাল লাগে তোমাৰ গানবোৰ শুনি আৰু সকলোৱে ভাল পাব মই বুলিয়ে নহয় হয় নেকি তাকে গাই আছোঁ আৰু কি হয় নাজানো পিছে তোমাক কথা লগ পাইছোঁ যদিও কথা পতাই হোৱা নাই তাকে মই তোমাক ভালকৈ লগ পোৱা নাই সেইদিনাখনো টাইম দিবই নোৱাৰিলোঁ তোমালোকৰ ঘৰত কোন কোন আছে মোৰ মা দেউতা আৰু ভাইটি ভণ্টি আৰু তোমাৰ মা পাপা মই আৰু ভণ্টি ধুনীয়া পৰিয়াল তোমালোকৰো থেংক ইউ বাকী যাওঁ বোলা দিয়া বেছি দেৰি কৰি নাথাকোঁ এদিন অনুৰাধা কালি মোক ইম্পৰ্টেণ্ট কাম আছে বুলি এইটো কাৰ লগত কথা পাতি আছে ল'ৰা অনু আজিকালি বহুত চেঞ্জ হ'ল বুজিছ তাই চেঞ্জ হ'ল আজিকালি নৰখাই হ'ল আমাৰ মোলেও নৰখে কালি তাৰ ল'ৰাজনৰ লগত কথা পাতি আছে মই দেখিলোঁ কোন ল'ৰা
নাজানো কোন ল'ৰা অনুৰাগ দাই হ'ব চাগে অনুৰাগ তই চিনি নাপাবি না তাই তোক কোৱা নাই মোক তাই নকয় একো কথা সেইদিনা অঁ তাই চিনাকি হৈছিলে বহুত ধুনীয়া গান গায় সেয়ে হ'ব চাগে হ'ব দে তই যা হ'ব কনো ক কালি যে তাৰ ল'ৰা এটাৰ লগত কথা পাতি আছিলি তই কোন হয়নো তাৰ নাম অনুৰাগ তাৰ মোক কিবা এটা ভাল লাগে অ' ভাল লাগে মানে তাৰ লগত বিয়া হবি মানে সি যদি মোক ভাল পাই হ'ব পাৰে তই বিয়া হৈ গ'লে মই কাৰ লগত থাকিম কিয় তই ভাল ছোৱালীজনী চাই বিয়া পাতি ল'বি আকৌ পুৰবিনে মোৰ আৰু কোন আছে তাকেতো কৈছোঁ ভাল এজনী চাবি তাৰপিছত বিয়া পাতিবি তোৰো এটা ভাল লাইফ হ'ব তেনে পোৱাই নাই ন তোৰ নিচিনা এনেকুৱা ভাল ছোৱালী পাবি টাইম আহিব দে চিন্তা নকৰিবি অনু চৰি মোৰ অলপ দেৰি হ'ল অহা নাই একো নাই ই আছিল নহয় অঁ ইয়া কোন তোমাৰ ই মোৰ বেষ্ট ফ্ৰেণ্ড হয় সৰুৰ পৰা লগতে পঢ়া এয়াই নেকি অনুৰাগ হয় ভালকৈ চিনাকি হৈ ল মোৰ নাম অনুৰাগ আৰু তোমাৰ নাম মোৰ নাম ঋষভ আচ্ছা কিবা কৰি আছা নে এতিয়া মই এয়া ডেন্স কৰি থাকোঁ হয় নেকি ভালে ই আছে ডেন্স কৰি বহুত ভাল হয় পায় নেকি? তোমাৰ পাপা ডান্সৰ মাষ্টাৰ নহয় জানো অঁ হয় ইয়াকো অলপ সহায় কৰি দিবলৈ ক'বাচোন মোক কাৰো সহায় নালাগে মোৰ নিজেই কাফি ঠিক আছে দিয়া মই অলপ হেল্প কৰি দিব পাৰিম বাৰু পাপাক কৈ নাই কোনো দৰকাৰ নাই মই বেলেগৰ সহায় নলওঁ হয় নেকি কথাইচোন বেলেগ আছে ইয়াৰ ই সৰুৰ পৰাই এনেকৈ কয় হয় নেকি একো নাই বাৰু দিয়া শুনচোন ক তই নহ'লে যা গৈ যা মোৰ অনুৰাগ দাৰ লগত অলপ পাৰ্চনেল কথা আছিল মানে ইও থাকক দিয়া ই থাকিলেনো কি হয় নালাগে নেকি থাকক দিয়া একো নাই তই যা গৈ যা হ'ব গৈছোঁ হ'ব তাত হ'ব যা অনু মোৰ লগত কি পাৰ্চনেল কথা আছিল তোমাৰ তুমি এতিয়াও গম পোৱা নাই নে মই তোমাক কি ক'ব বিচাৰিছোঁ নাই মই গম পোৱা নাই আৰু মই ভবাও নাই তেনে শুনা কোৱাচোন মোৰ তোমাক ভাল লাগে সেইবাবে মই তোমাক সদায় চাই থাকোঁ আৰু মই এইটোও জানো যে তুমি মোক ভাল পোৱা কি এইবোৰ কি কৈছা মইতো সেইটো দৃষ্টিৰে মই তোমাক চোৱাই নাই অঁ আৰু তুমি মোৰ ভাল ফ্ৰেণ্ড হয় সেইটো কেতিয়াও সম্ভৱ নহয় আমাৰ কিন্তু অনুৰাগ দা অলপতো বুজিবলৈ চেষ্টা কৰক নাই অনু তুমি মোক বেয়া নাপাবা এতিয়া আহিছোঁ দিয়া তুমি ভালকৈ থাকা কি হৈছে সেইটো ক তাৰ ব্লাড কেঞ্চাৰ হৈছে কি হয় বৰুৱা তাৰ ব্লাড কেঞ্চাৰ হৈছে এতিয়া কি হ'ব এতিয়া আপুনি ভাগি নপৰিব বৰুৱা আৰে মানুহ চেঞ্জ হওঁ বুলি ক'লে ইমান চেঞ্জ হ'ব পাৰেনে অলপ দিনৰ আগলৈকেতো চব ঠিকেই আছিল তাৰনো এতিয়া কি হ'ল তৎক্ষণাত তাৰ মনৰ কথাবোৰ মই কেনেকৈ জানিম এতিয়া ফোন এটাকে কওঁ ফোনটো কাটি দিছে যে কাটি দিছে অঁ ঋষভ নহয় জানো অনুৰাগ কোৱা বাকী ক'ত কিবা কামত গৈছিলা নাই কামত নহয় এনেই ওলাই আহিছিলোঁ হয় নেকি বাকী কাম নাই যদি মোক 5 মিনিট টাইম দিব পাৰিবা নেকি কোৱা কথা এটা আছিলে কোৱা বাকী ভালে আছা ভালে আছোঁ তুমি অঁ মই ভালে আছোঁ দিয়া বাকী অনুৰাধাৰ কথাটো গম পোৱাই চাগে অনুৰাধাৰ কথা কোনটো কথা বাৰু এই গম নোপোৱা চাগে পাছত ক'ম বাৰু অনুৰাধাই মোক মানে ভাল পাব খুজিছিল আৰু মই তাইক ভাল নাপালোঁ আৰু কেতিয়াও ভাল পাব নোৱাৰিম চাগে ভাল পাব নোৱাৰিলা বুজি পোৱা নাই আৰু ঠিক আছে পাছত গম পাবা আৰু তোমাক মই কথা কেইটামান ক'ম বুলি ভাবিছিলোঁ কোৱাচোন কথাকেইটা অলপ গুৰুত্বপূৰ্ণ কথাই
আৰু এটা কথাটো হ'ল মানে কি তুমি অনুৰাধাক ভাল পোৱা নেকি? এইটো মোৰ এক্সিডেণ্ট তোমাক কেনেকুৱা অপৰচুনিটি এটা লোৱা মোক মানে বিশ্বাস কৰিব পাৰা, আৰু যদি বিশ্বাস কৰিব পৰা নহয় তোমাৰ কাৰণে ভাল হ'ব। মই তোমাক সহায় কৰিম, কোৱা। বেয়া নাপাব মোক ক'বৰ কাৰণে। ভাল ফ্ৰেণ্ড যদি হ'ব বিচাৰা তেতিয়া ক'ব পাৰিম আৰু বিশ্বাস কৰিব পাৰা মোক। চিয়'ৰ হেল্প কৰিব লাগিব খালি। চিয়'ৰ হেল্প কৰিম। হয় মই অনুৰাধাক সৰুৰ পৰাই ভাল পাওঁ, মানে সৰুৰ পৰাই ফিলিংছ আছে তাৰ প্ৰতি। খালি তাই নুবুজে, তাই ফ্ৰেণ্ড বুলি ভাবে। খালি সৰুৰ পৰাই মই গম পাইছোঁ তোমাৰ মনৰ কথাবোৰ বাৰু, সেইটো কাৰণে কৈছোঁ মই তোমাক সহায় কৰিম। তেতিয়াহ'লে সহায় কৰিবা। মই আহা মানে অনুৰাধাক বহুত ভাল পাওঁ, মোক হয় সহায় কৰি দিবা। মই ঠিক আছে তাইকো এদিন লগ কৰিম, মই তোমাৰ কথাবোৰ বুজাই ক'ম বাৰু। সেইটো কাৰণে মই তোমাক আজি লগ পালোঁ, ভালেই হ'ল। বাকী এতিয়া তোমাৰো দেৰি হৈছে চাগে, গ'লা বোল। আহি গ'লাহি। কি আছিল কোৱা? এনেতো ফোন এটা ৰিচিভ কৰিবলৈ তোমাৰ টাইম নাই, এতিয়া পিছে কি মন গ'ল মোক লগ কৰিবলৈ? তোমাৰ লগত কথা কিমান আছিল, সেইটো কাৰণে তোমাক লগ কৰিব মাতিছোঁ। মোৰ হাতত বেছি টাইম নাই, কি আছিল জল্দি কোৱা, মই যাওঁ। আহিছাহে, ইমান ল'ৰালি কৰিছা যে? কাম আছে ঘৰত। ইমান খং কৰিছা? খংটো উঠিবই। আগতে ইমান ভাল হৈ থকা মানুহজন পটককৈ যদি ইমান চেঞ্জ হৈ যায়, কাৰ খং নুঠিব? আৰু কথা কেইটামান ক'বৰ কাৰণে তোমাক মাতিছোঁ, বেলেগ কাৰণে মতা নাই নহয় তোমাক। কি আছিল কোৱা? কথাটো হ'ল শুনা, মানে ঋষভটো তোমাৰ বন্ধু ন? সি মোৰ সৰুৰ পৰাই বন্ধু। আজিহে জানিছা নি তুমি? গম পাওঁ তোমাৰ বন্ধু বুলি, কিন্তু বন্ধুহেনে বেলেগ কিবা তোমাৰ। কি কি কৈছা তুমি এইবোৰ? শুনা, মই কালি ঋষভক লগ পাইছিলোঁ, আৰু ঋষভৰ পৰা মই বহুত কথা জানিছোঁ। ঋষভে তোমাক ভাল পায়। কি কৈছা তুমি? অঁ, ঋষভে তোমাক ভাল পায়। মইতো ভাল পাব তোমাক কেতিয়াও নোৱাৰোঁ, আৰু তুমি তাকে ভাল পোৱা। সি বহুত ভাল ল'ৰাজন। চোৱা, তুমি মোক বেলেগ কথা কোৱা, কিন্তু সি তেনেকুৱা কথা মোক কেতিয়াও নকয়, মই জানো। কাৰণ সি মোক সৰুৰ পৰা ভাল বন্ধু হিচাপে ভাবে, আৰু ময়ো তাক ভাল বন্ধু হিচাপে ভাবোঁ, আৰু এইবোৰ কথা কেতিয়াও তাৰ মাজত নাহে। তুমি বুজা নাই কিয়? কথাবোৰ কালি মই বহুত কথা বুজিছোঁ তাৰ মুখৰ পৰা, আৰু কথাটো এইটো কাৰণেই তোমাক কোৱা নাই। সি তোমাৰ ভাল বন্ধু, মই গম পাইছোঁ, কিন্তু তোমালোকৰ যিটো ফ্ৰেণ্ডশ্বিপৰ এটা ৰিলেশ্যন আছে, সেই ফ্ৰেণ্ডশ্বিপৰ ৰিলেশ্যনটো বেয়া হৈ যায় বুলি তোমাক সি ক'ব পৰা নাই। সেইটো তাৰ কাৰণে মুখেৰে মই আজিলৈকে এষাৰ কথা শুনি পোৱা নাই। সিটো কালি মোক কৈছেই, আৰু মই তোমাক লগ কৰি তাৰ কথাখিনি মই তোমাক বুজাই কৈ দিম। তুমি কি মোক এইবোৰ কথা ক'বলৈকে মাতিছিলা ইয়াত? মোৰ কথাটোতো অলপ বুজি পোৱা ন? তাৰ মুখৰ পৰা তোমাৰ কথাখিনি গম পালোঁ, আৰু সি এটা ভাল ল'ৰা বুলি মই কৈছোঁৱেই, তাক তুমি ভাল পাব কিয় নোৱাৰা? এইবিলাক কথা মই এতিয়া শুনিব নিবিচাৰোঁ, আৰু মোৰ দেৰি হৈছে, মই যাওঁ। অলপতো ৰোৱা। ঐ তই কলে কলে বহি আছে যে, মোৰনো কি হ'ল? ঐ ছোৱালী, কি হ'ল আজি? তই মোক নামাতিবি। মই আকৌ তোক কেলে নেমাতিম, কি হ'লনো? মই তোক বেয়া পাইছোঁ। মোক কেলে বেয়া পালি কচোন? কালি অনুৰাগক কোৱা কথাখিনি সঁচা নেকি? অনুৰাগৰ কথা? কি কথানো? তই নিজে ভাবচোন কি কথা। ক, অনুৰাগক মই যি টি কথা ক'ব পাৰোঁ। কালি অনুৰাগে মোক মাতি কৈছে, তই বোলে মোক ভাল পাৱ? অ' সেইটো কথা ক'লে নেকি তোক? অঁ। অঁ, মই তোক বহুত ভাল পাওঁ, মই সৰুৰ পৰাই ভাল পাওঁ তোক। খালি আমাৰ ফ্ৰেণ্ডশ্বিপটো বেয়া হ'ব বুলি তোক কোৱা নাছিলোঁ। কি? অঁ। তইও মোৰ বিষয়ে এনেকৈ ভাব? তই বেয়া নাপাবি, মই তোক সৰুৰ পৰাই বহুত ভাল পাওঁ। খালি আমাৰ ফ্ৰেণ্ডশ্বিপটো বেয়া হ'ব বুলি কোৱা নাছিলোঁ তোক। চাওঁ, আঁতৰ হ। ভাবি পেলাই কবি নে কি? আকৌ তই বুলি মোক ভালেই পাইছিলি, তই আজিলৈকে মোক ক'ব পৰা নাছিলি হা? আৰে তোক হেৰুৱাব ভয় লাগে অ', সেইকাৰণে কোৱা নাছিলোঁ। হেল্ল'। ছাৰ কওকচোন। অঁ, বৰুৱা হয়নে? অঁ হয় কওকচোন। অঁ, আপোনাৰলে এটা ভাল খবৰ আছিলে। কি ভাল খবৰ কওকচোন বাৰু? ভাল খবৰটো মানে আপোনাৰ যে যিখিনি ল'ৰাৰ ৰিপৰ্ট আছিলে, অঁ ৰিপৰ্টখিনি কি হ'ল? ৰিপৰ্টখিনি মানে ভুলকৈ ওলাইছিলে। অঁ সেইটোতো ভাল খবৰ।
অঁ ভাল খবৰ। আৰু তথাপিও কথা এটা কওঁ, কওকচোন। তাক যাতে সুখত ৰাখক, সুখত মানে সি যে মন ফূৰ্তি কৰি মেলি থাকক, তেনেকুৱাকে ৰাখিব। ঠিক আছে, মই আজিৰ পৰা তাক ধুনীয়াকে থাকিবলৈ দিম। অঁ ঠিক আছে বাৰু এতিয়া। ঠিক আছে বাৰু, হ'ব দিয়ক। অনুৰাগ কেলে মাতিছিলে মোক? চব আহিলা? মই আহিছোঁ। মোৰ তোমাৰ লগত বহুত ডাঙৰ কথা এটা আছে। কোৱাচোন, কি ডাঙৰ কথা হ'ল বা? অনুৰ লগত তুমি এতিয়াও ৰিলেশ্যনত আছানে? আছোঁ। বহুত ধন্যবাদ দেই তোমাক অনুৰ লগত ৰিলেশ্যনত আনি দিয়া পাৰে। কি হৈছে? ঋষভ, মই কথা এটা কওঁ, তুমি বেয়া নাপাবা। কোৱাচোন। তুমি যদি পাৰা অনুৰ জীৱনৰ পৰা আঁতৰি যোৱা। কি? অঁ মই সঁচা কৈছোঁ ঋষভ, তুমি অনুৰ জীৱনৰ পৰা আঁতৰি যোৱা। এইটো ভাল কৰিছোঁ। নাই এইটো অসম্ভৱ কথাটো। তুমিয়ে তোমাৰ ৰিলেশ্যনত আনিছা অনু। মই এতিয়া কেনেকৈ আঁতৰি যাম? মোৰ কথাটো এবাৰ বুজিব বিচাৰিছোঁ। কেনেকৈ বুজিম মই তোমাৰ কথাটো? এতিয়া অনুৰ লাইফত তুমি আনিছিলা মোক। হয় মই তোমাক সহায় কৰিছিলোঁ, কিন্তু মোৰ কথাটো এবাৰ বুজিব চেষ্টা কৰা। এতিয়া তুমিয়ে কৈছিলা অনুৰ জীৱনলৈ তুমি মোক আনিবলৈ, আৰু এতিয়া কেলে তুমি কৈছা এনেকৈ? কাৰণটো কোৱা, তোমাৰ কাৰণ হৈছে কি যেতিয়া তুমি অনুৰ জীৱনলৈ আহিবলৈ হৈছে? মোৰ জীৱনৰ কথাবোৰ তুমি গম পালে তেতিয়া তুমি বুজিবা। কোৱা, বুজাই কোৱা। তেতিয়াহ'লে শুনা, মোৰ কি হৈছে। মোৰ এটা ডাঙৰ বেমাৰ হৈ আছে। বেমাৰ? অঁ হয়। বাবা, কি হৈছে তোমাৰ? গাটো বৰ বেয়া লাগি আছে। কি হৈছে বাৰু? তুমি চিন্তা নকৰিবা, ৰ'বাচোন ৰ'বা, মই ডক্টৰলৈ ফোন কৰিছোঁ। হেল্ল', ছাৰ। আপুনি আমাৰ ফালে আহকচোন। মানে আমাৰ বাবাৰ গাটো অলপ বেয়া কৰিছে। ঠিক আছে। বোলাচোন তুমি এতিয়া বোলা, বিচনাত শুই দিবা বোলা। বোলাচোন। ঋষভ, দেখিলানে মোৰ জীৱনত কি ঘটি গ'ল? ইমান এটা ডাঙৰ কথা তুমি মোৰ পৰা ৰখাই ৰাখিলা। মই কাক ক'ম কোৱা? মই একো ভাবিয়ে নাপালোঁ। তুমি আগতে কোৱাহেঁতেন মই অনুৰ জীৱনলৈ নাহিলোহেঁতেন নহয়। আৰু এতিয়াও টাইম আছে, মই অনুৰ জীৱনৰ পৰা আঁতৰি গৈছোঁ। কি কৈছা? এইটো ভুল কেতিয়াও নকৰিবা। তাইৰ পৰা তুমি আঁতৰি নাযাবা। মই তাইৰ জীৱনৰ পৰা আঁতৰি গৈছোঁ। তোমালোক দুটা সদায় সুখী হৈ থাকা। ঋষভ, মই সেইটোৱেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এইটো কথা অনুক কেতিয়াও নক'বা। যদি তুমি অনু আৰু মোৰ লগত যদি হেপী, তেতিয়াহ'লে মই এইটো কাম নকৰোঁ আৰু অনুকো নকওঁ। নক'বা। মই তোমালোক দুটা সদায় ভাল হৈ থাকা। মই সেইটোৱে চিন্তা কৰিছোঁ। অনুক মই বহুত ভালে ৰখাম, তুমি চিন্তা নকৰিবা। সেইটোৱে চিন্তা কৰিছোঁ, যাতে তোমালোক দুটা ভালকৈ থাকা। আৰু প্লিজ মই তোমাক হাত জোৰ কৰিছোঁ, এইটো কথা যাতে তুমি অনুক নকোৱা। রামধেনু কত রঙের অনুৰাগ, কি এইবোৰ কি?
ঋষভ অনু কি হৈছে তোমাৰ মই আৰু বেছি সময় নাথাকো ডক্টৰে কৈছিল সুখত থাকিবলৈ মই জীৱনটো অকণো ফূৰ্তিত থাকিবই নোৱাৰিলোঁ কি কৰোঁ এতিয়া অনু তোমালোক দুটা সদায় হেপী হৈ থাকা ঋষভ অনুৰাগ